নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 2026ত হৈ যোৱা হায়াৰ ছেকেণ্ডাৰী অসমীয়া পেপাৰখন আলোচনা কৰিম, লগতে ব্যাকৰণখিনি সমাধান কৰিম। ইয়াৰ কিমান নম্বৰৰ প্ৰশ্ন কিমানটা থাকিব দিয়া আছে তোমালোকে চাই ল'বা। এতিয়া আহিল প্ৰশ্ন নম্বৰ 1 নম্বৰকৈ আছে প্ৰত্যেকটো প্ৰশ্নতে। এই নম্বৰটো আছে 1930 চনৰ কিমান তাৰিখে বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল? উত্তৰটো হ'ব 19 ছেপ্টেম্বৰ। খ বনফুলৰ কবি বুলি কাক কোৱা হয়? যতীন্দ্ৰনাথ দুৱৰা। গ ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন আছিল? আনন্দৰাম বৰুৱা। খ হস্তিবিদ্যানব কি শ্ৰেণীৰ পুথি? ব্যৱহাৰিক সাহিত্য বিষয়ক পুথি। ঙ কৰ্ম কৰা কৌশলক ভগৱদ গীতাত কি বুলি কৈছে? যুগ বা কৰ্মযুগ বুলি কৈছে। প্ৰথম চ শিলভদ্ৰ কাৰ ছদ্মনাম? ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম। দ্বিতীয় চ ভূপেন হাজৰিকাৰ এৰাবতাৰ হুৰ নামৰ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? উত্তৰ হ'ব 1956 চনত। বৰকেট জ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি? দৃষ্টি। জ উপকল্প শব্দৰ অৰ্থ লিখা। অৰ্থটো হৈছে উপবিধি। ইয়াৰ পিছত 2 নং প্ৰশ্নটোত 7টা লিখিবলৈ দিছে, প্ৰত্যেকটোতে 2 নম্বৰকৈ আছে। এইকেইটা তোমালোকে নিজে পঢ়ি ল'বা। 3 নং প্ৰশ্নটোত এটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে, সেইটোত 4 নম্বৰ আছে। 4 নং প্ৰশ্নটোত 5 নম্বৰৰ 2টা উত্তৰ কৰিব দিছে, আৰু 5 নং প্ৰশ্নটোত 1 নম্বৰৰ প্ৰশ্ন আহিছে কবিতাৰ পৰা। কটো দিছে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ হ'ব 157টা। খ মফিজুদ্দিন আহমদ হাজৰিকাৰ প্ৰথমখন কাব্যপুথিৰ নাম লিখা। গেদমালিনী। গ ভাৰত চৰকাৰে নলিনীবালা দেৱীক কিমান চনত পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল? 1958 চনত। খ পূজাৰ 16 বিধ উপকৰণক একেলগে কি শব্দেৰে বুজোৱা হয়? ষোড়শ প্ৰচাৰ। ঙ হ্ৰম্য শব্দৰ অৰ্থ কি? কাৰেং। প্ৰথম চ আঘোণৰ কুঁৱলী কবিতাত উল্লেখ থকা সেউতী কোন? সেউতী হৈছে কবি কেশৱ মহন্ত দেৱৰ মন পচন্দৰ এজনী দাৱনী গাভৰু। দ্বিতীয় চ নৱকান্ত বৰুৱাৰ প্ৰথমখন কাব্যগ্ৰন্থৰ নাম লিখা। সেইখন হ'ব হে অৰণ্য হে মহাসাগৰ। বৰকেট জ নিৰ্মলপ্ৰভা বৰদলৈৰ এখন গীতৰ পুথিৰ নাম উল্লেখ কৰা। সোণবৰণীয়া আই। 6 নং প্ৰশ্নটোত কবিতাৰ পৰাই 2 নম্বৰৰ উত্তৰ কৰিব দিছে। 7 নং প্ৰশ্নত কবিতাৰ পৰা এফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা দিছে। 8 নঙত 3 নম্বৰৰ 2টা উত্তৰ কৰিব দিছে। 9 নঙত 1 নম্বৰৰ উত্তৰ 2টা লিখিব দিছে। কটো আছে ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? 4টা শ্ৰেণীত। খ নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? মনোযোগ। গ কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়? মাধ্যমিক শিক্ষা। খ দিবাস্বপ্ন শব্দৰ অৰ্থ লিখা। অৰ্থটো হ'ব অবাস্তৱ কল্পনা। 10 নঙত 2 নম্বৰৰ উত্তৰ কৰিব দিছে 2টা। 11 নং প্ৰশ্নটোত 4 নম্বৰৰ এটা উত্তৰ লিখিব কৈছে। 12 নঙত ব্যাকৰণ দিছে। কটো দিছে ক্ৰিয়া বিভক্তি কাক বোলে? অসমীয়া ভাষাৰ দ্বিতীয় পুৰুষৰ বিভক্তিৰ 2টা ৰূপ কি কি? যে ক্ৰিয়া বিভক্তি হ'ব পুৰুষ অনুযায়ী ধাতুৰ পিছত যোগ হোৱা বিভক্তিবোৰক ক্ৰিয়া বিভক্তি বোলে। আৰু দ্বিতীয় পুৰুষৰ বিভক্তিৰ 2টা ৰূপ হৈছে তুচ্ছ আৰু মান্য। খটো দিছে কাৰক বিভক্তিক আন কি নামেৰে জনা যায়? কাৰক কেই প্ৰকাৰৰ? আৰু অপাদান কাৰকৰ সুকীয়া বিভক্তি আছেনে? উত্তৰটো হ'ব কাৰক বিভক্তিক শব্দ বিভক্তি বুলি জনা যায়। কাৰক 6 প্ৰকাৰৰ আৰু অপাদান কাৰকৰ সুকীয়া বিভক্তি নাই। গটো আছে পূৰ্ব প্ৰত্যয় মানে কি? অসমীয়া ভাষাৰ যিকোনো 2টা পূৰ্ব প্ৰত্যয় প্ৰয়োগ কৰি 2টা শব্দ লিখা। উত্তৰটো হ'ব সংস্কৃতৰ 20টা উপসৰ্গৰ লগতে অসমীয়াৰ আন উপসৰ্গ কিছুমান শব্দৰ লগত যোগ হৈ নতুন অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰাকে পূৰ্ব প্ৰত্যয় বোলে। অসমীয়া ভাষাৰ 2টা পূৰ্ব প্ৰত্যয় যোগ হোৱা শব্দ হ'ব বেচৰকাৰী, বেযোগ চৰকাৰী আৰু আওমৰণ, আওযোগ মৰণ। খটো দিছে জতুৱা ঠাঁচ কাক বোলে? হাত শব্দ ব্যৱহাৰ কৰি গঠন হোৱা 2টা জতুৱা ঠাঁচ লিখা।
মনৰ ভাৱ প্ৰকাশ কৰোঁতে কিছুমান বিশিষ্ট শব্দৰ লগত কিছুমান বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ পৃথক অৰ্থত ব্যৱহাৰ কৰা ঠাঁচটোকে আমি জতুৱা ঠাঁচ বুলি জানো। হাত শব্দ ব্যৱহাৰ কৰি দুটা জতুৱা ঠাঁচ হ'ব হাত দীঘল আৰু হাত লৰ। তাৰপিছত 13 নম্বৰটো প্ৰত্যয় দি ভাঙিব দিছে। খেতি, খেত যোগ ই, এইটো তদ্ধিত প্ৰত্যয়। ৰখীয়া, ৰগ যোগ ইয়া, এইটো তদ্ধিত। সাঁচতীয়া, সাজ যোগ অতিয়া, এইটো কৃত প্ৰত্যয়। তাৰপিছত বেগাই, বেগ যোগ আই, এইটো তদ্ধিত। মিছলীয়া, মিছা যোগ অলিয়া, এইটো তদ্ধিত। পলৰীয়া, পল যোগ অৰিয়া, এইটো কৃত প্ৰত্যয়। তাৰপিছত ঢুলীয়া, ঢোল যোগ ইয়া, এইটো তদ্ধিত প্ৰত্যয়। তাৰপিছত বিহগী, বিহগ যোগ দীৰ্ঘই, এইটো তদ্ধিত প্ৰত্যয়। তাৰপিছত নাটকীয়, নাটক যোগ ইয়, এইটো তদ্ধিত প্ৰত্যয় হ'ব। 14 নঙত জতুৱা ঠাঁচৰ অৰ্থ লিখি বাক্য ৰচনা কৰিব দিছে। মই অৰ্থকেইটা কৈ দিওঁ, তোমালোকে বাক্যকেইটা নিজে বনাবা। বাপতি সাহোন, বাপতি সাহোন মানে বোপা ককাৰ দিনৰ সম্পত্তি। চকু কপালত উঠা, তাৰ মানে আচৰিত হোৱা। মহতকৈ শিং চৰা, তাৰ মানে মূল কামতকৈ আনুষংগিক কামটোৰ প্ৰভাৱ বেছি হোৱা। তাৰপিছত গাত অঙা, তাৰ মানে সুস্থ হোৱা। নলগা জেঙত লগা মানে মিছামিছি অযথা বিপদ চপাই লোৱা। হিয়াৰা মধু মানে অতি মৰমৰ। তেজক পানী কৰা মানে অতি কষ্ট কৰা। গাইবা চা মানে চেষ্টা কৰি যোৱা। তাৰপিছত 15 নঙত ৰচনা আহিছে। ৰচনাত 10 নম্বৰ আছে। কটো দিছে সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা। খ, মানৱ দৰদী শিল্পী জুবিন গাৰ্গ। এই ৰচনাখন মই ইম্পৰ্টেণ্ট বুলি আগতে আপলোড কৰিছিলোঁৱে, চাইছে নিশ্চয় তোমালোকে। তাৰপিছত দিছে সামাজিক মাধ্যম আৰু বৰ্তমানৰ সমাজত ইয়াৰ প্ৰভাৱ। আৰু আহিছে শিক্ষামূলক ভ্ৰমণ। তাৰপিছত সাম্প্ৰতিক সময়ত অসমৰ খেল জগত। এইখনেই আছিল অসমীয়াৰ পেপাৰখন। কিমান শুদ্ধ কৰিব পাৰিলা তোমালোকে এবাৰ চাই লোৱা আৰু বাকী থকা পেপাৰবোৰ ভালকৈ দিয়া। নেক্সট ইয়াৰ বা পিছত দিব লগা সকলেও এই পেপাৰবোৰ প্ৰেক্টিছ কৰা। এইবোৰৰ পৰাই ৰিপিট হৈ থাকিব। মই যোৱা বছৰবোৰৰ বিশেষকৈ ব্যাকৰণখিনিৰ ওপৰত ভিডিঅ' বনাম। চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'লা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।